নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ আগত কেইটামান এনেকুৱা কথা শ্বেয়াৰ কৰিম যিকেইটা কথাই আপোনালোকৰ মনবোৰ সদায় পজিটিভ ৰাখিব। কোনো কথাই আপোনাক কেতিয়াও দুখ দিব নোৱাৰিব। ভাল কথাবোৰ সদায় শুনক যাতে আপোনাৰ মনবোৰ ভালে থাকক। মন ভালে থাকিলে আপোনাৰ দিনবোৰো ভালে যাব। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভণিতে পৃথিৱীত কোনো ৰাস্তা নাছিল। তেতিয়া সকলোৱে একেটা ৰাস্তাই অহা যোৱা কৰিছিল আৰু সেইটোৱে ৰাস্তা বুলি মানি লৈছিল আৰু তেনেকৈয়ে ৰাস্তাৰ সৃষ্টি হৈছিল। সেয়েহে আন মানুহে কেনি গৈছে সেইটো কেতিয়াও নাচাব। নিজৰ ৰাস্তা জীৱনত সদায় নিজেই সৃষ্টি কৰিব। নুপুৰৰ দাম 1000 টকা, কিন্তু তাৰ স্থান সদায় ভৰিতেই। ঠিক তেনেকৈ ফোটৰ দাম 1 টকা হ'লেও তাৰ স্থান কিন্তু সদায় কপালত। সেইবাবে আপোনাৰ মূল্য কিমান সেইটো নিৰ্ভৰ কৰিব আপুনি নিজকে কিহৰ বাবে উপযোগী কৰি ৰাখিছে। নিমখত কেতিয়াও পোকে নধৰে, কিন্তু মিঠাত সদায় পোক লাগি থাকে। সেয়েহে কাৰো লগত অতিৰিক্ত মিঠা হোৱাটো ভাল কথা নহয়। জীৱনত যদি ভালকৈ থাকিব বিচাৰে তেন্তে 4 ধৰণৰ মানুহৰ পৰা সদায় দূৰত থাকিব। যিজনে আপোনাক সদায় মিছা কথা কয়, যিজনে কেৱল আপোনাৰ ব্যৱহাৰহে কৰে, যিজনে আপোনাক সদায় সৰু বুলি ভাবে আৰু যিজনে সদায় আনৰ বেয়া কথাবোৰ আপোনাৰ আগত কৈ থাকে। কথা হজম কৰিবলৈ শিকক। সেইটো এটা বহুত ভাল গুণ। সেইটো গুণে আপোনাক জীৱন যুদ্ধত জয়ী হোৱাত সহায় কৰিব। বেছিটোৱে সদায় নষ্ট কৰে। বেছি কথাত সন্মান নষ্ট হয়, বেছি আদৰত সন্তান নষ্ট হয়, বেছি নিমখত চব্জি নষ্ট হয় আৰু বেছি ভাল পোৱাত জীৱন নষ্ট হয়। সেইবাবে জোখতকৈ বেছি কেতিয়াও হ'বলৈ নিদিব। সদায় এটা লিমিট বনাই ৰাখিব। আপোনাৰ একান্ত ব্যক্তিগত কথাবোৰ কাৰো আগত কোৱা উচিত নহয়, কাৰণ কাজিয়াৰ সময়ত আপোনাৰ একেবাৰে আপোনজনেও সেই কথাবোৰ লৈ ক্ষতি কৰিব। যাৰ আগতে নিজৰ দুৰ্বলতা প্ৰকাশ কৰিব, সকলোতকৈ ডাঙৰ আঘাত তেওঁৰ পৰাই পাব। সেইবাবে সদায় নিজৰ লগত ব্যস্ত থাকক। নিজৰ সুখ আৰু দুখবোৰ সদায় নিজৰ লগত শ্বেয়াৰ কৰক। মাত্ৰ মানুহৰ আগত ইমানখিনিলৈকে শ্বেয়াৰ কৰক, যিমানখিনিলৈকে সমাজৰ আগত ওলাই পৰিলে আপোনাৰ কোনো ক্ষতি নহয়। চকুৱে কান্দিলে সকলোৱে দেখে, কিন্তু মনে কান্দিলে কোনেও নেদেখে। সেইবাবে কাৰোবাৰ চকুৰ পানী উলিওৱাটো ডাঙৰ কথা নহয়, কিন্তু চেষ্টা কৰিব যাতে কেতিয়াও কাৰো মনত আপুনি আঘাত দিয়া নাই। জীৱনত সেইসকল ব্যক্তিক কেতিয়াও পাহৰি নাযাব যিজনে বেয়া সময়ত আপোনাক লগ দিয়ে। এটা মন্ত্ৰ সদায় মনত ৰাখিব, যিটোৱে আপোনাক সদায় সুখী কৰি ৰাখিব, কেতিয়াও ভাগি যাবলৈ নিদিয়ে। সেইটো হ'ল, যি হয় ভালৰ বাবেই হয়। যদি আপুনি বহুত আশা কৰাৰ পাছতো কিবা এটা পোৱা নাই, তেন্তে বুজি ল'ব যিটো আপুনি বিচাৰিছে ঠিকেই, কিন্তু ই আপোনাৰ বাবে অনিষ্টকাৰী, যাৰ বাবে ভগৱানে সেইটো আপোনাক দিয়া নাই। শেষত কওঁ, সদায় পজিটিভ থাকক আৰু জীৱনত আগুৱাই যাওক। ধন্যবাদ।